ইমান ডাঙৰ আকাশ বন্তি ফটকা মূৰৰ ওপৰতে পৰিলেও। Hey guys, নমস্কাৰ, welcome back to my another vlog. কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু লগতে মোৰো খবৰ আপোনালোকৰ আশীৰ্বাদত একদম মজা। আৰু মজাটো হ'বই যিহেতুকে হোলী আৰু হোলীৰ সকলোকে শুভেচ্ছা জনালো মোৰ ফালৰ পৰা। আৰু হোলীৰ ৰঙে যেন সকলোৰে জীৱন একদম ৰংময় কৰি তোলে। তো বলক আজি মই আহিছোঁ শুৱালকুছিলৈ আৰু শুৱালকুছিত কেনেকৈ উদযাপন কৰে হোলী তাকে দেখাম। মানে আজি গোসাই ঘূৰাই আমাৰ শ্যামলা সত্ৰ মন্দিৰ আৰু হাতী সত্ৰৰ, বেলেগৰো ঘূৰাই চাগে মই নাজানো ইমান এটা, বাট হাতী সত্ৰৰ আপোনালোকক দেখাম বুলি ভাবিছোঁ কাৰণ আজিলৈ মই দেখা নাই। তাতে বহুত বেছি ৰং হয় বুলি শুনিছোঁ, মানে তেখেতৰ আইতাই কৈ আছিলে আৰু সকলোৱে কৈ আছে দাদা বাহঁতে। তো আজি যিহেতুকে মই চাব আহিছোঁ যাতে আপোনালোকে দেখা পাবই ন। তো বলক আজি দেখাও তাতে কি নহয়। আৰু একদম আজি দেখিছেনে চাদৰ মেখেলা একদম পিন্ধি লৈছোঁ, লুকটো দেখাম ৰ'ব। আৰু তাৰ আগত যদি ভিডিঅ'টো ছাবস্ক্ৰাইব মানে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকত চাই আছে ফলো এণ্ড শ্বেয়াৰ কৰিব একদম নাপাহৰিব। আৰু ভিডিঅ'টো হ'ব পুৰা ধামাকা। তো বলক যাওঁ। আৰু এইপিনে আছে বা, এইটো চাওক তাই ৰেডি হৈ আছে এইপিনে। তো দুইজনী আজি পুৰা মেখেলা চাদৰ শাৰী পিন্ধি ওলাইছোঁ, বলক দেখাও। আৰু এয়া চাওক শ্যামলা সত্ৰ মন্দিৰ একদম আমাৰ ঘৰৰ ওচৰৰে, গোসাই ঘূৰাই আনিলে মই দেখি নাপালোৱে। আৰু এতিয়া আহি পালোঁ আমাৰ হাতী সত্ৰৰ মেইন গেটটো। চাওক ইমান ধুনীয়াকৈ সজাইছে, বলকচোন এতিয়া ভিতৰলৈ যাওঁ। ৰঙৰে জুই জুৰিলা যি পলাশৰ ডালতে ৰঙৰে জুই জ্বলিলা যি। আৰু আহি পালোঁ আমি হাতী সত্ৰ। আৰু আপোনালোকে জানেনে হোলী কোনে আৰম্ভ কৰিছিল আমাৰ অসমত? ভক্ত বৈষ্ণৱ যোগী লোকসকলৰ বাবে শ্ৰীমন্ত শংকৰদেৱে। আৰু শ্ৰীমন্ত শংকৰদেৱে অসমত প্ৰথমবাৰৰ বাবে হোলী আৰম্ভ কৰিছিলে। আৰু তেতিয়াৰে পৰা নানা জেগাত মানে হোলী আমাৰ পালন কৰা হয়। আৰু কথাখিনি কোৱাত যদি কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব, কাৰণ মই তাতে যিখিনি শুনিছোঁ সেইখিনি আপোনালোকক কৈছোঁ। আৰু এইপিনে দেখিছেনে ভক্তৰ আগমন, চাৰিওফালে কেৱল ভক্তই ভক্ত। আৰু এয়া চাওক নগৰ পৰিভ্ৰমণ কৰি কলীয়া গোসাঁই আমাৰ কীৰ্তন ঘৰত উপস্থিত হ'ব এতিয়া। আৰু মই আপোনালোকক ওলাই যোৱাটো দেখাব নোৱাৰিলোঁ কাৰণ সময়সীমা ময়ো নাজানো যে কেতিয়া গোসাঁই ফুৰাবলৈ লৈ যায়। কিন্তু আহি পিনে যে দেখা পালোঁ তেওঁ কীৰ্তন ঘৰত প্ৰৱেশ কৰে, সেইটোৱে মোৰ ভাগ্য আছিলে চাগে। আৰু চাওক এমাৰ কলীয়া গোসাঁই আহিলে আৰু দেখিছে ধুনীয়াকৈ ফটকা জ্বলাই তেওঁক এতিয়া ধুনীয়াকৈ কীৰ্তন ঘৰত আদৰি আনিব। আৰু দেখিব এইফালে আপোনালোকে হোলিকা জ্বলাব এতিয়া, ধুনীয়াকৈ বনাই থৈছে চাব ৰ'ব। চাওক সকলোৱে ভক্তি ভৰা সেৱা জ্ঞাপন কৰিছে কলীয়া গোহাঁইলৈ। এয়া কলীয়া গোহাঁই নগৰ পৰিভ্ৰমণ কৰি কীৰ্তন ঘৰত প্ৰৱেশ কৰিছে। হোলীৰ আনন্দ উৎসৱ সকলোৱে উপভোগ কৰিছে। পায়নেৰে আদৰি অনা হৈছে কলীয়া গোহাঁই। ভকত বৈষ্ণৱসকল অতি আন্তৰিকতাৰে আপোনালোকে শৃংখলতাৰে উপভোগ কৰক। কীৰ্তন ঘৰত প্ৰৱেশ কৰিছে কলীয়া গোহাঁই।
আৰু ইপিনে আমাৰ হোলিকা দহন কাৰ্যসূচী আৰম্ভ কৰিলে আৰু প্ৰভুক প্ৰায় 4-5 পাক ঘূৰোৱাৰ পিছতেই হোলিকা দহন কাৰ্যসূচী একদম আৰম্ভ আৰু দেখিবলৈ যে ইমান ভাল লাগিছে যদি আপোনালোকে একদম ৰিয়েলত দেখিলে যিসকলে দেখা নাই আজিলৈকে তেওঁলোকে যদি দেখিলে হয় সঁচাকৈ গাৰ নিয়ম শিহৰি উঠা দৃশ্য কাৰণ ময়ো আজিলৈ দেখা নাই গাৰ নোম শিহৰি উঠা মানে মই ভাল এটা হেৰিত কৈছোঁ কাৰণ ইমান ধুনীয়া পৰিৱেশ ইমান ধুনীয়া শৃংখলাবদ্ধভাৱে কৰিছে কাৰ ভাল নালাগিব কওকচোন ৰাইজ আৰু দেখিছে কলীয়া গোসাঁই এতিয়া কীৰ্তন ঘৰলৈ প্ৰৱেশ কৰিলে আৰু এয়া আমি আৰু ওজাপালিৰ পিছতে আমাৰ আজি যি আতচবাদী ষ্টাৰ্ট কৰিব আৰু মানুহবোৰে দেখিছেনে ইমান অপেক্ষা কৰিছে আৰু সেইপিনে ওজাপালি হৈ আছে কিন্তু সোমাবলৈ একদম জাগা নাই আৰু এইপিনে দেখিছেনে শেষ হোৱাই নাই হোলিকা দহন আৰু আতচবাদী চাই যে ইমান ভাল লাগে সকলোৱে কৈছে মই দেখা নাই আজিলৈকে কিন্তু আপোনালোকে চাই থাকক দেই আতচবাদী একদম মজা হ'ব ধামাকা হ'ব আৰু এইবোৰ কি ধৰিব পাৰিছেনে আপোনালোকে ইমান ডাঙৰ ডাঙৰ ত্ৰিপালৰ নিচিনা চাব মই দেখাই আছোঁ এইকেইটা কি হয় দেই চাওক এইকেইটা হ'ল আকাশবন্তি আৰু ইমান ডাঙৰ ডাঙৰ আকাশবন্তি মই আজিলৈ দেখা নাই বহুত বেছি ভাল লাগিছে চাওক এতিয়া ধুনীয়াকৈ জ্বলি উঠিব ওপৰলৈকে আৰু ওপৰলৈতো যায়েই আৰু ইমান ধুনীয়াকৈ জ্বলে চাবচোন আৰু ৰাইজ এইটো 2 নম্বৰৰ আকাশবন্তিটো চাবচোন এইটো ইমান ধুনীয়াকৈ আৰু সেইটো চাওক যিটো 1 নম্বৰ উৰাইছিলে ইমান ধুনীয়াকৈ উৰি গৈছে আৰু এইটো হ'ল 2nd নম্বৰ আৰু ইয়াৰ পিছতে আৰম্ভ হ'ব আতচবাদী আৰু এইপিনে দেখিছেনে পুৰা লাইট চাইট অফ কৰি দিছে কাৰণ ষ্টাৰ্ট হ'ব আতচবাদী আৰু আতচবাদীত যে লাইট থাকে অভিয়াছলি শ্বৰ্ট চাৰ্কিট হোৱা চান্স থাকে বা জুই লগা চান্স থাকে সেইবাবে পুৰা লাইট চাইট নুমাই দিছে আৰু ফাৰ্ষ্টটো চাওক আতচবাদী কি ধুনীয়া লাগিছে হয়নে আৰু লাষ্টলৈ চাই থাকক এতিয়া মই বেছি কথা নকওঁ আপোনালোকে ধুনীয়াকৈ চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু ৰাইজ এইটোৰ কাৰণে মই অপেক্ষা কৰি আছিলোঁ চাওক ইমান ধুনীয়াকৈ জ্বলি উঠিব আৰু এতিয়া চাবচোন এতিয়া ধুনীয়াকৈ আখৰত কেইটামান ৱৰ্ড লিখা থাকিব মই দেখাই আছোঁ আপোনালোকক ৰ'বত জুম কৰি পিনে চাওক দৌল মহোৎসৱ ঈশ্বৰ শ্ৰী শ্ৰী হাতী সত্ৰ শুৱালকুছি অতি শৃংখলাবদ্ধভাৱে আপোনালোকে উপভোগ কৰক
আৰু আতচবাদীত বহুতে ফটকা ফুটালে কিন্তু সকলোবোৰ ভিডিঅ'ত দেখুওৱা সম্ভৱ নহয় সেইবাবে যেখিনি পাৰিছোঁ সেইখিনি আপোনালোকক দেখাইছোঁ আৰু এতিয়া আমাৰ আতচবাতি যি কাৰ্যসূচী আছিল সেয়া শেষ হৈ পিনে এতিয়া মানুহবোৰ ওলাই গৈছে লাহেকে আৰু আমি কীৰ্তন ঘৰৰ ফালে আহিছোঁ দেখিছেনে ইয়াতে যে আতচবাতি হৈছিল আৰু কীৰ্তন ঘৰটো চাওক ইমান ধুনীয়াকৈ সজাইছে আৰু মানুহ এতিয়া পুৰা ভিৰ হৈ আছে আৰু এতিয়া হোলীৰ এটা ধুনীয়া পোষ্টাৰ দি লগাইছে তাতে অলপ ফটো উঠিব যাওঁ আমিও যাওঁ কালি আৰু ফাংচন আছে শুনিছোঁ বাট এতিয়া ফাংচনো কেঞ্চেল হ'ল বতৰৰ কাৰণে কাৰণ এইবাৰ হোলীত পুৰা বৰষুণ হয়নে গাইজ বহুত বেছি বেয়া লাগিছে সেইকাৰণে হোলীত ৰ'দ হ'লে বেছি ভাল লাগে আৰু এতিয়া আমি ওলালোঁ ইয়াৰ পৰা আৰু হাতী সত্ৰৰ পৰা ওলাই আহি এতিয়া ৰাস্তাই গৈ আছোঁ পুৰা বুকুচুকু কঁপি গৈছে আৰু যিহে বম মাৰিছে ঐ তোৰ বুকু কঁপিছে নাই কবা এই ভয় লগাতে কবা বুলি কয় তো এতিয়া আৰু ঘৰলৈ গৈ আছোঁ আৰু গাইজ আহি পাই পুৰা তাতে গৈ ইমান বেছি গৰম লাগিছে কাৰণ মানে হোলিকাটো জ্বলালে ন হলিকাটো জ্বলোৱাৰ পিছতে পুৰা চাৰিওফালে গৰম হৈ গ'ল আৰু মানুহতো এটা আছিলে মানুহৰ ভিৰ দেখিছে আপোনালোকে কিছু হৈ গ'ল আৰু তাতে একো কথা কোৱা সম্ভৱেই নহয় কাৰণ তাতে অকল আতচবাজি আমি 7টাত টিউশ্যন গৈছিলোঁ ন 7:20 মানত গৈছিলোঁ আৰু এতিয়া প্ৰায় 9:30 বাজিলে এতিয়ালৈকে আতচবাজি হৈয়ে আছিলে আৰু লাষ্টৰটো বহুত বেছি ভাল লাগিলে আৰু কালিও ফাংচন আছে যদি যাওঁ নিশ্চয় দেখাম নেক্সট ব্লগত আৰু যদি আপোনালোকে চাব মন আছে এইটো ব্লগত কমেণ্ট কৰি দিয়ক আকৌ নেক্সট মানে ব্লগ লাগে শুৱালকুছিৰ হোলীৰ আৰু তাৰে দৃশ্যটো দেখিলে খুব সুন্দৰ বহুত বেছি ভাল লাগিলে আৰু আপোনালোকেও যদি এনেকুৱা এটা হোলী চাব বিচাৰে তেন্তে শুৱালকুছি আহিব পাৰে আৰু উপভোগ কৰিব পাৰে মানে হোলীৰ আগদিনাখনে ৰাতি হয় মোৰ লাইফৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ আছিলে কাৰণ মই আগতে দেখা নাছিলোঁ এনেকৈ আৰু মোৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ আছিলে এইবাৰ আৰু মই মানে কি পাৰালৈকে আহিবলৈ চেষ্টা কৰিম নেক্সট ইয়েৰ মোৰ পুৰা চাব মন আছে আৰু কাৰণ ইমান সুন্দৰ পৰিৱেশ কাৰ চাব মন নাথাকিব হয়নে আৰু যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব যদি ফেচবুকত চাই আছে ফ'ল' কৰিব একেবাৰেই নাপাহৰিব আৰু শ্বেয়াৰ কৰি দিব দেই চ' লগ পাম আৰু এটা বহুত বেছি ধুনীয়া ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ বাই